যোৱা নিশা প্ৰায় 11মান বজাত বগামাটি দাউৰাইজাৰত তাৰামণি বৰ্মন নামৰ এগৰাকী মহিলাক ঘৰৰ ভিতৰতে হাতী এতিয়া আহি গচকি পেলাইহি। সেই খবৰটো পাই তৎক্ষণাত আমি ইয়াত খবৰ ল'বলৈ উপস্থিত হৈছোহি। কিছু সময় আগত আমাৰ চিৰ সন্মাননীয় EM নৰেন্দ্ৰ ৰাজৰি ডাঙৰীয়া ইয়াত আহি খবৰ কৰি গ'লহি। জানিব পৰা মতে আজিৰ পৰা প্ৰায় 9-10 বছৰমান আগত তেখেতৰ স্বামীও হাতীয়ে গচকি মাৰিছিলে। খুব এটি দুখ লগা বিষয়। মহিলাগৰাকী অকলে ঘৰখনত আছিল আৰু এতিয়া মহিলাগৰাকী সৎকাৰো গাঁৱৰ ৰাইজে কৰিব লাগিব আৰু এনেকুৱা এটা দুখৰ এই সময়ছোৱাত কিনো কম, আমি সকলোৱে ভাগি পৰিছোঁ, মৰ্মাহত হৈছোঁ আৰু ইতিমধ্যে প্ৰশাসনৰ লোকসকলো আহি উপস্থিত হৈছেহি, বন বিষয়াসকল আহি উপস্থিত হৈছেহি আৰু আমাৰ ইয়াত এই অঞ্চলত একচুৱেলি হাতীৰ উপদ্ৰৱ নচলা নহয়, উপদ্ৰৱ থাকে আৰু বন বিষয়াসকলেও নিজৰ খাদ্য অনুসৰি পাৰাখিনি তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে। তথাপিও মাজত জাকৰ পৰা যি এটা হাতী ওলাই আহে সেই সময়ছোৱাত ভয় কৰিব লগা বিষয়বিলাক। তো যদি জাক হাতী থাকে তেতিয়াহ'লে ইমান ভয় কৰিব লগা নাথাকে, কিন্তু হাতী মানে জাকৰ পৰা ওলাই অকল এটা হাতী ইয়াত আহিছে আৰু এনেকুৱা এটা সময়ছোৱাত আমি প্ৰশাসনৰ সৈতে আলোচনা কৰি আছো অনাগত দিনত আমাৰ এই অঞ্চলত কি ধৰণে ৰাইজক আমি সুৰক্ষা প্ৰদান কৰিব পাৰো তাৰ বিষয়ে চিন্তা চৰ্চা কৰি থকা হৈছে। যোৱা নিশা যি ঘটনা ঘটিলে মানে হাতী বনৰীয়া হাতী এই যিগৰাকী মহিলাক ইতিমধ্যে মৃত্যু হ'ল, মানে হাতীয়ে গচকি মৃত্যু কৰিলে। আমি মানে গম পোৱা মতে তেখেতৰ স্বামীগৰাকীকো মানে 10 বছৰমান আগতে ঠিক এনেকে হাতীয়ে মানে মাৰিছে বা হাতীৰ মানে গছকত মৃত্যু হৈছে। গতিকে এটা কথা ক'ম, আমি এইটো ৰাস্তাৰ ওচৰতে এনেকুৱা হাতীৰ যদি উপদ্ৰৱ হয় মানে কেনেকে থাকিব মানুহ। গতিকে আমি এটা কথা জনাব বিচাৰিছো, আমাৰ অসমৰ বিভাগীয় যি মন্ত্ৰী আছে, বন মন্ত্ৰী আৰু বিটিআৰৰ যিজন আছে আমাৰ বন বিষয়া বা বিটিআৰৰ যিজন মানে ফৰেষ্ট EM আছে ফৰেষ্টৰ। গতিকে আমি এটা কথা জনাব বিচাৰিছো, ইয়াত এটা ফৰেষ্ট কেম্পৰ প্ৰয়োজন আছে, মানে ফৰেষ্টৰ এটা মানে কেম্প লাগে, আমাৰ ৰাইজে দাবী কৰিছে। আৰু যিগৰাকী মহিলাৰ ইতিমধ্যে মৃত্যু হ'ল, এই মহিলাগৰাকী এটা উচিত ক্ষতিপূৰণ, মানে এককালীন এটা মানে ক্ষতিপূৰণ বিচাৰিছে ৰাইজে। আৰু মহিলাগৰাকীৰ মানে মহিলাগৰাকীৰ ঘৰত এতিয়া বৰ্তমান কোনো নাই, তেওঁ ল'ৰা এজন আছে, ল'ৰাজনো বাহিৰত থাকে, তেওঁ স্বামীজনো ইতিমধ্যে 10 বছৰ আগতে হাতীয়ে মাৰিলে। গতিকে এই পৰিয়ালত এতিয়া কোনো নাই। ৰাইজে ইয়াত মানে যিবিলাক মানে সৎকাৰ আছে বা যিবিলাক নীতি নিয়ম আছে ৰাইজে কৰিব বুলি আমাক জনাইছে। গতিকে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যাতে এনেকুৱা ঘটনা দ্বিতীয়বাৰ আমাৰ এই অঞ্চলত নহয়, তাৰ কাৰণে পদক্ষেপ ল'ব লাগে। আৰু হাতীত আৰু মানুহৰ যি সংঘাত, সেই সংঘাতৰ এটা স্থায়ী সমাধান চৰকাৰে কৰি দিয়াৰ কাৰণে আমি স্থানীয় সংগঠন হিচাপে দাবী জনাইছো। হয়, আজি এই উত্তৰ দেওচুঙা আমাৰ এই দাউৰাইজাৰ অন্তৰ্গত এই আমাৰ ইয়াত মানে পুলিন বৰ্মন, স্বৰ্গীয় পুলিন বৰ্মনৰ পত্নী তাৰামণি বৰ্মন, তেখেতক জংঘলৰ পৰা আহি এটা হাতীয়ে মানে ঘৰ বেৰা ভাঙি ঘৰ ভিতৰত সোমাই তেখেতক বেছিফালে মাৰিছে। তো বহুত দুখৰ বিষয়। হয়, এনেকুৱাই আমাৰ ই বগামাটি বা আমাৰ এই উত্তৰ দেওচুঙা পূব বাবাৰী অঞ্চলত মানে হাতী আৰু মানুহৰ সংঘাতটো সৃষ্টি হৈ আছে। তাৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজে দৈনিক জীৱন লৈ পেলাই আমি জীয়াই থকাটো বহুত চিন্তাৰ প্ৰয়োজন হৈছে। সেই হিচাপত আমি অনুৰোধ কৰিব বিচাৰোঁ, যিহেতু এইখিনি ঘটনাটো হৈ আছে আৰু হৈ থাকিব, তাৰ কাৰণে যাতে স্থানীয় ৰাইজৰ আহ্বান মৰমে যাতে বন বিভাগৰ পৰা যাতে আমাৰ ইয়াত অতি সোনকালে আমি সহায় সুযোগ পাই থকাৰ হিচাপত যাতে ইয়াতে এটা কেম্প পাতি দিয়ে বন বিষয়া বা বন বিভাগৰ পৰা, সেইটো আমি অনুৰোধ কৰিব বিচাৰিছোঁ। কাৰণ ইয়াত বহুত ঘটনা হৈ থাকে হাতী আৰু মানুহৰ মাজত। সেই সময়ত আমি বন বিভাগৰ সহায় সহযোগ বিচাৰিলেও কিন্তু বহুত দেৰিকৈ পায়, কাৰণ সিহঁতৰ থকা ঠাইটো হ'ল নাওকাটা বা তামোলপুৰ নাগজুলিত থাকে, আহোঁতে বহুত দেৰি হয়, পলম হয়। তাৰ কাৰণে যাতে ইয়াতে এটা স্থায়ী এটা কেম্প স্থাপন কৰি দিয়ে, তেতিয়াহ'লে আমি বন বিষয়া তেখেতসকলৰ লগত থাকি এই হাতী আৰু মানুহৰ সংঘাত যদি সৃষ্টি হৈ আছে এইটো যাতে দূৰ কৰিব পাৰে। আমাৰ স্থানীয় NGO আছে, আমিও হেল্প কৰিম। এই হিচাপত আমি আহ্বান কৰিছোঁ যে বন বিভাগৰ পৰা যাতে এইটো কেম্পটো পাতি দিয়ে। আৰু
আগন্তুক টাইমত যাতে তেনেকুৱা ঘটনাটো মানে হৈ নাথাকে ইয়াৰ কাৰণে আশা কৰিছোঁ যে আমাৰ ইয়াত অতি সোনকালে মানে কেম্প এটা পাতি দিব